নমস্কাৰ সকলোকে লক্ষ্মী পূজাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আজি শ্ৰী শ্ৰী লক্ষ্মী পূজা হয় আৰু আমাৰ পদূলি মুখতে এটা খুব ধুনীয়া লক্ষ্মী মন্দিৰ আছে। তাতে প্ৰতি বছৰে লক্ষ্মী পূজা খুব উলহ মালহেৰে পালন কৰা হয় আৰু আজিও খুব সুন্দৰকৈ পালন কৰা হৈছে। এতিয়া মই পূজালৈ যাবলৈ ওলাইছোঁ। এতিয়া 10:30 বাজি গ'ল আৰু ৰাতিপুৱা এতিয়া বিভিন্ন অনুষ্ঠান কাৰ্যসূচী তাত চলি আছে আৰু দিনজোৰা আৰু ৰাতিও আছে কাৰ্যসূচী। একদম কালিলৈ ৰাতিপুৱা পৰ্যন্ত কাৰ্যসূচী চলি থাকিব। এতিয়া মই পূজালৈ যাম আৰু যি পাৰোঁ আপোনালোকক কিবা কিবি অকণমান দেখুৱাম। আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা কৰিলোঁ। লক্ষ্মী মাৰ মূৰ্তি আনিবলৈ যাম। এইবিলাক চব গাড়ীত বহি লৈছে। লক্ষ্মীৰ মূৰ্তি আনিবলৈ যাম। এইবিলাক মানুহ ৰেডি হৈ আছে। লক্ষ্মীৰ মূৰ্তি আনিবলৈ যাব এতিয়া। এইবিলাক গাড়ী ৰেডি, মানুহ ৰেডি। লক্ষ্মীমাক আদৰিবলৈ আমি এনেকৈ বহুত গাড়ী লৈ আহিছোঁ। আমি থাৰ্ড গাড়ীখনত আছোঁ। আমাৰ পিছতো বহুত গাড়ী আছে। এতিয়া মই আগৰ দুখন দেখুৱাইছোঁ। মানুহ ফুল একদম। খুব ভাল লাগে আমাৰ লক্ষ্মী পূজাৰ দিনাখন। একদম বহুত মানুহৰ সমাগম হয়। খুব ভাল লাগে। এতিয়া আমি মাৰ মূৰ্তি য'ত যিঘৰ মানুহৰ ঘৰত বনাইছে তেওঁলোকৰ ঘৰ আহি পাই গ'লোঁ। লক্ষ্মী মূৰ্তিৰ দাতা এখেত, আপোনাৰ নামটো কৈ দিব। নিপেন কলিতা হয়। ফেৰুৱাৰ নিপেন কলিতাই এইবাৰ দান কৰিছে আৰু আমাৰ আগন্তুক বহুত বৰ্ষলৈ ইতিমধ্যে মূৰ্তিৰ দান হৈয়ে গৈছে। চাগে 2028 মানলৈ অলৰেডি হৈয়ে আছে দান। আমি এতিয়া মূৰ্তি ল'লোঁ, লৈ পেলাই গৈ আছোঁ আৰু মন্দিৰলৈ।
Deadline.